নমস্কাৰ বন্ধু-বান্ধৱীসকল, প্ৰজ্ঞা ষ্টাডি আসামৰ ফালৰ পৰা সকলোলৈ প্ৰীতি আৰু সম্ভাষণ জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ আসাম পুলিচ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এক্সামৰ উপযোগীকৈ যুগুতোৱা অসমীয়া সাধাৰণ জ্ঞানৰ জিঅ'গ্ৰাফী আৰু হিষ্টৰীৰ কিছু সংখ্যক প্ৰশ্নোত্তৰ লৈ আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্ন হৈছে ফিফা বিশ্বকাপ 2022ৰ বিজয়ী দেশখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডি আৰ্জেণ্টিনা। আৰ্জেণ্টিনাই ফিফা বিশ্বকাপ 2022ৰ বিজয়ী দেশ। আৰু এইখিনিতে আমি জানিব লাগিব যে ফিফা বিশ্বকাপ 2022 অনুষ্ঠিত হৈছিল কাটাৰত। ইয়াৰ পিছৰ প্ৰশ্নত আছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি 28 ফেব্ৰুৱাৰী। 28 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্ন কোনখন চহৰক অক্সফৰ্ড অৱ দ্য ইষ্ট বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ পুনে। পুনেক অক্সফৰ্ড অৱ দ্য ইষ্ট বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নত আছে পালঘাট পাছে কোন দুখন ৰাজ্যক সংলগ্ন কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ কেৰেলা আৰু তামিলনাডু। কেৰেলা আৰু তামিলনাডুক সংযোগ কৰে পালঘাট পাছে। ইয়াৰ পিছৰ প্ৰশ্ন ভাৰতবৰ্ষৰ বৃহত্তম নগৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি মুম্বাই। মুম্বাই হৈছে ভাৰতবৰ্ষৰ বৃহত্তম নগৰ। ইয়াৰ পিছৰ প্ৰশ্ন বুইয়া নৃত্য কোনখন ৰাজ্যৰ জনপ্ৰিয় নৃত্য? ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ অৰুণাচল প্ৰদেশ। বুইয়া নৃত্য অৰুণাচল প্ৰদেশৰ জনপ্ৰিয় নৃত্য। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ ক'ত প্ৰথম লোক আদালত স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডি হাজো। হাজোত অসমৰ প্ৰথম লোক আদালত স্থাপন কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন ভূটানৰ ৰাষ্ট্ৰীয় খেল কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি আৰ্চাৰী। আৰ্চাৰী হৈছে ভূটানৰ ৰাষ্ট্ৰীয় খেল। ইয়াৰ পিছৰ প্ৰশ্ন হৰ্ষচৰিত কোনে ৰচনা কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি বাণভট্ট। বাণভট্টই হৰ্ষচৰিত ৰচনা কৰিছে। ইয়াৰ পিছৰ প্ৰশ্ন অসম চৰকাৰে কোন চনত অসম ৰাষ্ট্ৰীয় উদ্যান আইন প্ৰণয়ন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ 1968 চনত অসম চৰকাৰে অসম ৰাষ্ট্ৰীয় উদ্যান আইন প্ৰণয়ন কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ বাসস্থান আটাইতকৈ বেছি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আটাইতকৈ বাঘৰ পৰিমাণ বেছি। ইয়াৰ পিছৰ প্ৰশ্ন চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যখন বৰ্তমান কোন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি কোকৰাঝাৰ জিলা। কোকৰাঝাৰ জিলাত চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত আৰু ইয়াত সোণালী বান্দৰৰ বাবে বিখ্যাত। ইয়াৰ পিছৰ প্ৰশ্ন অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ চি বুঢ়ীদিহিং। বুঢ়ীদিহিং নৈত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন ভগনীয়া ৰজা বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহক ভগনীয়া ৰজা বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নত আছে ভাৰতৰ সৰ্বোচ্চ সামৰিক বঁটা কোনটো? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি পৰমবীৰ চক্ৰ। পৰমবীৰ চক্ৰই হৈছে ভাৰতৰ সৰ্বোচ্চ সামৰিক বঁটা। ইয়াৰ পিছৰ প্ৰশ্ন দিছপুৰক অসমৰ ৰাজধানীৰ মৰ্যাদা কেতিয়া দিয়া হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি 1974 চনত। 1974 চনত দিছপুৰক ৰাজধানী হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্ন প্ৰথম অসমীয়া স্কুল আলোচনীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডি প্ৰভাত। প্ৰভাত হৈছে প্ৰথম অসমীয়া স্কুল আলোচনীৰ নাম।
ইয়াৰ পিছৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ 1988 চনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ স্থাপন কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, গুৱাহাটী পৌৰ নিগম কিমান চনত স্থাপন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ 1971 চনত গুৱাহাটী পৌৰ নিগম স্থাপন কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্ন, গুৱাহাটী উচ্চ ন্যায়ালয়ত নাগালেণ্ডক কেতিয়া সংযোজিত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডি 1963 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত নাগালেণ্ডক সংযোজন কৰা হৈছিল।